ইতিমধ্যে জামিন লাভ কৰিছে জুবিন গাৰ্গে ইতিমধ্যে জামিন মঞ্জুৰ কৰা হৈছে জুবিন গাৰ্গৰ আৰু পুৱাৰ ভাগতে গৰিমা শইকীয়াৰ গাৰ্গ আৰু জুবিন গাৰ্গ উপস্থিত হৈছিল ইয়াৰ পূৰ্বে এটা দিন ধাৰ্য কৰি দিয়া হৈছিল কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে জুবিন গাৰ্গ উপস্থিত হ'ব পৰা নাছিল আৰু তাৰ পাছত পিছুৱাই দিয়া হৈছিল দিন আজিৰ দিনটো দিয়া হৈছিল আৰু আজিৰ দিনটোত CJM কোৰ্টে ইতিমধ্যে ঘোষণা কৰাৰ পাছতে মঞ্জুৰ কৰা হ'ল জামিন মঞ্জুৰ কৰিছে আৰু আমাৰ সাংবাদিক অগ্নিম গগৈত উপস্থিত আছে আমাৰ সবিশেষ খবৰ জনাই আহিছে আৰু এই মুহূৰ্ততে জনাইছে যে একেলগে লগ নাই একো নাই এইটো কোৰ্টে জাজমেণ্ট দিছে আৰু কিবা এটা এইটো ফাইন এটা দিছে ফাইনটো দিব লাগিব আৰু আমি বাকীখিনি উকিলে চাব যে কেছটো ক'লৈকে যায় সৰু কেছ ইমান ডাঙৰ কেছ নহয় বস্তু দেখালে দীঘলীয়া হৈ গ'ল 3 বছৰ হ'ল চ' এইটো সোনকালে সমাধা হ'লে ভাল আৰু কনভিকশ্যন এটা মোক দিছে কিন্তু কনভিকশ্যনৰ এগেইনষ্টত আমি আকৌ হাইকোৰ্ট আমি এপিল কৰিছোঁ চ' আমি তালৈকে যাম আৰু ইমান চিন্তা কৰিবলগীয়া একো নাই সাধাৰণ কথা বাকীখিনি উকিলে চাব থেংক ইউ আৰু জামিন মঞ্জুৰ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ সন্মুখীন হ'ল হাৰ্ট অফ জুবিন গাৰ্গ ইতিমধ্যে তেওঁ জনাইছে যে চিন্তা কৰিবলগীয়া একো নাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব জুবিন গাৰ্গ আৰু ইতিমধ্যে 5,000 টকাৰ জৰিমনাৰ কথা আহিছে আৰু সেই 5,000 টকাৰ জৰিমনা দিয়া হ'ব আৰু নিশ্চিন্ত হৈ পৰিছে এতিয়া জুবিন গাৰ্গ তেওঁ জনাইছে যে প্ৰক্ৰিয়াটো দীঘলীয়া হ'ল 2013 চনৰ কথা আছিল এটা সৰু ঘটনা আছিল 2017 পালেহি আৰু ইতিমধ্যে জামিন মঞ্জুৰ কৰা হৈছে 6 মাহৰ কথা আছিল আৰু ইতিমধ্যে জামিন মঞ্জুৰ কৰিছে জুবিন গাৰ্গৰ CJM কোৰ্টে মঞ্জুৰ কৰিলে জামিন এই মুহূৰ্তৰ খবৰ আৰু আজি আদালতে তেখেতক কনভিকশ্যন কৰিছে দোষী সাব্যস্ত কৰিছে 3টা সেকশনৰ আন্ডাৰত তেখেতৰ ওপৰত গোচৰটো ৰুজু কৰা হৈছিল 323, 341 আৰু 506 তাৰে ভিতৰত 341ত তেখেতক ৰেহাই দিছে তেখেত আৰু খালাস দিছে আৰু 323 আৰু 506 এই দুইটা সেকশনৰ আন্ডাৰত তেখেতক কনভিকশ্যন কৰিছে তো আদালতে ৰায় দিছে এটো 3 মাহৰ কনভিকশ্যন দুইটাৰে 3 মাহ কিন্তু দুইটাৰ একে কনজিকিউটিভলি নহয় কনকাৰেন্টলি হ'ব তাৰমানে 3 মাহ তেখেতৰ মানে খশ্ৰম কাৰাদণ্ডৰ হেৰি হৈছে অৰ্ডাৰ হৈছে আৰু এই অৰ্ডাৰৰ বিৰুদ্ধে আমি জিলা সত্ৰ ন্যায়াধীশৰ আদালতত আমি এপিল কৰিম আজি আপোনালোকে জুবিনৰ জামিন হৈছে তেখেতৰ জামিন অলৰেডি মঞ্জুৰ হৈ গৈছে আৰু এতিয়া আমি এপিলৰ কাৰণে ইতিমধ্যে দৰখাস্ত দিছোঁ আৰু আমি এমাহ সময় আমি পাম এমাহৰ ভিতৰত আমি হায়াৰ কোৰ্টত আমি হেৰি কৰিম এপিল কৰিম সমাজ পৰ্যন্ত জেল 6 মাহ 3 মাহ দুবাৰ নহয় 3 মাহেই হৈছে কনকাৰেন্টলি 3 মাহ ঠিক আছে GR 7906 2013 উচ্চ ন্যায়ালয় নহয় এতিয়া আমি সেশন কোৰ্ট প্ৰথম আমি সেশন কোৰ্টৰ এপিল কৰিম দেখা যাব এমাহ সময় আছে আমাৰ হাতত এমাহৰ ভিতৰত আমি এপিল কৰিম